এইটো বস্তু কি যাৰ ৰুহ বা আত্মা নাই অথচ সি নিশ্বাস লয়। সেইটো হৈছে ৰাতিপুৱা। আল্লাহ তাআলা কয় ৱাছুবহি ইজা তানাফাছ, অৰ্থাৎ শপত ৰাতিপুৱাৰ যেতিয়া সি নিশ্বাস লয়। জগতৰ ভিতৰত কিমানজন নবী আহিছে আৰু তাৰ ভিতৰত ৰচুলৰ সংখ্যা কিমান? আল্লাহ তাআলাই জগতৰ ভিতৰত 1,00,000তকৈও অধিক নবী পঠিয়াইছে। তাৰ ভিতৰত ৰচুলৰ সংখ্যা হৈছে 313 জন। এই চাৰিটা বস্তু কি যি জিনো নহয়, ফিৰিষ্টাও নহয়, মাটিৰ গৰ্ভতো জন্ম লোৱা নাই অথচ ঔৰজাতও নহয়। এই চাৰিটা বস্তু হৈছে হজৰত আদম আলাইহি ৱাছাল্লাম, হজৰত মা হাৱা আলাইহি ৱাছাল্লামা, হজৰতে ইছমাইল আলাইহি ৱাছাল্লামৰ পৰিৱৰ্তে কোৰবানী হোৱা দুম্বাটি আৰু হজৰত ছালেহ আলাইহি ৱাছাল্লামৰ উটনি। জগতৰ ভিতৰত সৰ্বপ্ৰথম কোনে নৰহত্যা কৰিছিলে? জগতৰ ভিতৰত সৰ্বপ্ৰথম হজৰত আদম আলাইহি ৱাছাল্লামৰ সন্তান কাবিলে হাবিলক হত্যা কৰিছিলে। সেইটো কি বস্তু যিটো আল্লাহ তাআলাই নিজেই সৃষ্টি কৰিছে অথচ ঘৃণা প্ৰকাশ কৰিছে? সেইটো হৈছে গাধৰ মাত। কিয়নো আল্লাহ তাআলাই কয় ইন্না আনকাৰাল আসৱাতি লাছাউতুল খামিৰ, নিশ্চয় মাতৰ ভিতৰত অপ্ৰীতিকৰ মাত হৈছে গাধৰ মাত। নদীবোৰৰ ভিতৰত উৎকৃষ্ট নদী কি কি? নদীবোৰৰ ভিতৰত উৎকৃষ্ট নদী হৈছে জাইহুন, চাইহুন, ফোৰাট আৰু নীল নদী। পাহাৰৰ ভিতৰত উৎকৃষ্ট পাহাৰ কি? পাহাৰৰ ভিতৰত উৎকৃষ্ট পাহাৰ হৈছে তুৰ পাহাৰ। ৰাতিবোৰৰ ভিতৰত উৎকৃষ্ট ৰাতি শবে কদৰৰ ৰাতি। মাহৰ ভিতৰত উৎকৃষ্ট মাহ মাহে ৰমজান। তাম্মাত শব্দৰ অৰ্থ কি? তাম্মাত শব্দৰ অৰ্থ হৈছে কিয়ামত বা মহাপ্ৰলয়।